सामान रखा जगह है ना मानु अहा जोৱা रास्তা জাষ্ট মানুহটো ল'ব আহিছে কাৰণে ন জাজ নহয় এইটো এটা ল'বলৈ নহয়তো এতিয়া জাজ ল'বলৈ নহয়তো এইবিলাক সদায় ইয়াতে ৰাখি আছে না আপোনাৰ নাম কি আছিলে কোনে অৰ্ডাৰ দিছে সামান ৰাখিবলৈ এই কাষ্টমাৰ জাষ্ট আহিছে মানে বস্তু ল'বৰ কাৰণে আহিছে এইবিলাকো হয় নেকি এইবিলাক কাষ্টমাৰ ল'ব আছে নেকি হা এইবিলাক এইকেইটা ওপৰত আছে ৰাখিছে ফুটপাথৰ বহুত দিন পৰা আমি চাইছোঁ ৰাস্তাত ফুটপাথতে ৰাখি আছে এইটো ফুটপাথ নহয় নেকি ফুটপাথ ৰাখা নাই মানে বস্তু ল'ব আহিছে কাষ্টমাৰে ক'ত নহয় এইবিলাক এতিয়া ল'বলৈ নহয় এইটো পানী চানী এইটো ষ্টিং জুচ এইটো কাষ্টমাৰ ল'বৰ কাৰণে উঠাব মানে গাড়ীত এতিয়া এইটো উঠাব এতিয়া এইটোতো ফুটপাথে নহয় ভিতৰতে আছে ভিতৰত নহয় বাহিৰৰে হয় এইবিলাক চিপছ আহিলো পেপাৰ প্লেট কেইটা আছে এইবিলাক চব কাষ্টমাৰ ল'ব নি এতিয়া মালিক আহে আমি বাজাৰ কমিটিৰ পৰা লৈছে পাৰ্মিশ্যন এইটো এক্সপৰ্ট টেক্স পৰা বুলি টেক্স লৈ যায় কিমান কৰি দিয়ে এক্সপৰ্ট টেক্সটো আপোনাৰ 500 লয় মান্থলি আৰু টাউন কমিটিবিলাক কাটি দিছে টাউন কমিটিৰ পৰা লোৱা নাই আৰু ৰাস্তাখন ৰাখিছে যে ৰাস্তাখন ৰাখিছেতো এইটো পাৰ্কিং আছে সিহঁতে 100 কিলো উইকলি या মান্থলি মান্থলি পাৰ্কিং বিলাকে মান্থলি লৈ আছে আনকে বজাৰ কমিটি আছে পাৰ্কিং ল'ৰা এটা আহে লৈ যায় সেইটো এনে আপোনালোকক দিবও নোৱাৰে বা ল'বও নোৱাৰিব হয় নহয় কাৰণ পাৰ্কিঙতো ইও প্ৰপাৰ্টি নহয় আপোনাৰো প্ৰপাৰ্টি নহয় আপোনাৰ দোকানৰ কাৰণে আপুনি টেক্স দি আছে সেইটো আপোনাৰ দোকানত কি ৰাখিব কি নাৰাখিব কিন্তু বাহিৰত যে আপুনিও ঠিক আছে আমি আঁতৰাই দিম এইটোতো মই ষ্ট'ৰ কৰি নাৰাখে এনে মান্থলি হিচাপত দিয়ে নেকি মান্থলি হিচাপত কিমান দিয়ে 100 টকা বাহিৰৰ কাৰণে আৰু এইটো কাৰণেতো আপোনাৰ বজাৰ কমিটি যিটো দিয়ে আপোনালোকে গম পায় যে আজিকালি ট্ৰেফিকৰ কাৰণে ডিফুট কেনেকৈ চিটুৱেশ্যন হৈ আছে আমাক এইটো লাইন দি দিছে ইমানলৈকে ৰাখিবৰ কাৰণে আৰু আমি ইমান মাল ৰখা নাই চাওক আপুনি শ্বেয়াৰ কেইটাই ৰাখিছোঁ আচ্ছা ছেভ কৰি ৰাখিছোঁ এই ফুটপাথখন বস্তুখন ৰাখিছে যে মানুহ অহা যোৱা অসুবিধা হ'ব বুলি আপুনি নাভাবে নেকি নাই আমি যিমান পাৰোঁ গেপ কৰি ৰাখোঁ অসুবিধাটো হ'লে কাষ্টমাৰ কমপ্লেইন কৰিলে আমি চাই এতিয়া আপুনি ভুলটো নিজে বুজিছে চাগে ভুলটো দাদা ঠিকে আছে মানে একচুৱেলি কি হ'ল আগতেতো ফুটপাথটো ডাঙৰকৈ আছিলে সেইফালে আছিলে এতিয়া আমাৰ এইটো আপুনি ওপৰত চাব এই ওপৰৰ যিটো বাউণ্ডাৰী আমাৰ দোকানৰ বাউণ্ডাৰীৰ আণ্ডাৰত আপোনাৰ ইহঁটো সোমাই গ'ল ফুটপাথটো সোমাই গ'ল আগতো ফুটপাথটো সেইফালে আছিলে ৰাস্তা দীঘল কৰাৰ কাৰণে আমাৰ এইফালে হৈ গ'ল আমাৰ মানে এইটো দোকানৰ আৰু এটা প্ৰব্লেম কি জানেনে অলপ যদি ওপৰত বাহিৰত শ্ব' নকৰে আপোনাৰ কাষ্টমাৰ নহয় সেইটো আমাৰো অসুবিধা হৈ আছে সেইকাৰণে বজাৰ কমিটি বা ইয়ে কৰাৰ কাৰণে কৈছে একদম অলপ মিলামিলি কৰি ৰাখিব তথাপি সেইটো নহয় যে আপোনাৰ বস্তুবিলাক চব ৰাস্তাত ৰাখিব নোৱাৰে নাই ঠিক আছে হ'ব এইটো আমাৰ ভুল ঠিক আছে চাইড কৰি দিব বস্তু মই চাইড কৰাই দি আছোঁ এতিয়াই কৰাই দি আছোঁ আমি ৰাখিছোঁ যেতিয়া আপোনালোকে এতিয়া কৈছে যে ৰাখিব নালাগে আমি নাৰাখোঁ কি ক'লে 20 रुपीज़ দিম 20 रुपीज़ পাৰ ডে আৰু পাৰ্কিঙৰ দিওঁ প্লাছ আপোনাৰ মাহত 400কৈ আমি মিউনিচিপাল দিওঁ আমাৰ তাত আছে ৰিচিপ্ট চব আছে আমাৰ তাত আপোনাৰ দোকানৰ নামটো মজুমদাৰ ইলেক্ট্ৰিকেলছ এণ্ড ফাৰ্নিচাৰ আমি বহুত দিনৰ পৰা ইয়াত খবৰ পাইছোঁ যে আচ্ছা পাব্লিক অহা যোৱা ৰাস্তা হয় লগতে আপুনি মালবিলাক চব থৈ দিছে বুলি কৈছে নাই যদি আমাক আজি ইয়াত আহি দেখা পালোঁ সঁচাকৈয়ে নাই পাব্লিক যিটো ৰাস্তাতে আপুনি না মালটো দাদা এতিয়া আহিছে মালটো জাষ্ট আহিছে আপুনি যে চাইছে আৰু যে এই বাহিৰত যে এটা দুটা মাল ৰাখিছোঁ সেইটো যদি আপোনাৰ আগত কোনো যদি মোক ক'লে হয় মই নাৰাখিলোঁ হয় মই ভাবিছোঁ পাৰ্কিং মানুহকে এটা পইচা লয় ৰাখিব দিছে আৰু সেইটো বুলিহে ৰাখিছোঁ ফুটপাথ হয় ফুটপাথততো যোৱা নাই না ফুটপাথততো যোৱা নাই য'ত গাড়ী পাৰ্কিং কৰে তাতে মাল ৰাখিছোঁ আপুনি চাব পাৰে লাগিলে ফুটপাথো আছে এতিয়া আমি দেখিছোঁ চাই লওক আপুনি আছে আচ্ছা যদি আপুনি কৈ আছে এইটো ফুটপাথতে আছে কিন্তু ভুলটো কি ক'ম এতিয়া মোৰো আছে আৰু যোন পইচা লৈছে তাৰো আছে পইচা মানে সেইটো আননেচেচাৰী পইচা লোৱা নাই পাৰ্কিঙত যোনটো গাড়ী ৰাখে সেই পাৰ্কিঙত গাড়ী ৰাখিব পৰা নাই সি মোৰ মালটো ৰাখিছোঁ তাৰটো গোটেই দিনৰ পইচাটো লছ হৈ আছে সেইটো বুলি 20 টকা মোৰ পৰা সি লৈছে সি আননেচেচাৰী মোৰ পৰা পইচা লোৱা নাই আৰু আজি এতিয়া মোক কৈ আছে যদি এনেকুৱা প্ৰব্লেম হয় তেতিয়া মই নেক্সট টাইম নাৰাখোঁ এইটোৱে কথাহে যদি কি কৈছে ৰাখিব নোৱাৰে বুলি বজাৰ কমিটিৰ পৰা মইতো এতিয়াই গম পাইছোঁ যে প্ৰব্লেম হৈছে বুলি আপোনালোকে আহিছে এতিয়া কৈছে नेक्स्ट टाइम যদি আপনি পায় যদি এনেকা ইস্যু তাৰপিছত ক'ব तो भूल किसका है तो ये जिम्मेदारी कौन लेगा अभी जो सर मेरा गलती है
तो भूल आपका ही है ना। हाँ भीतर रखेंगे, इसको बाहर नहीं रखेंगे। দাদা আপোনাক মানে মানুহবিলাক কোৱা নাই নেকি মানে ইয়াত কমিটি মানুহবিলাক ইয়াত থ'ব নোৱাৰে বোলে? नहीं ऐसा नहीं सुना सर, तो हम लोग ऐसे जैसे दिन भर तो रखते नहीं है, जैसे अभी रखा है ऑटो आता आता है हम लोग उठा देते हैं। नहीं नहीं अभी आप ऐसा बोल रहे हैं, हम लोग देखा है, आज के लिए नहीं। और हमेशा आप आगे के लिए बिल्कुल नहीं रखेंगे सर बाहर में। ये रखेंगे जो ना आप लोग ऐसा काम करें जो आदमी लोग नहीं बोलता है इसलिए रख रहे हैं, ऐसा नहीं चलेगा। भीतर रखेंगे, बाहर नहीं रखेंगे, बिल्कुल कभी नहीं रखेंगे।